প্ৰশ্ন ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি? আপোনাৰ বিকল্প ক মুম্বাই, খ কলকাতা, গ দিল্লী, ঘ মাদ্ৰাজ। 2 নং প্ৰশ্ন ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? আপোনাৰ বিকল্প ক 28খন, খ 29খন, গ 36খন, ঘ 15খন। তিন নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘলীয়া নদীখন? আপোনাৰ বিকল্প ক গণ্ডক, খ কোচি, গ ব্ৰহ্মপুত্ৰ, ঘ গংগা। 4 নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? আপোনাৰ বিকল্প ক ব্ৰহ্মপুত্ৰ, খ গোমতী, গ গংগা, ঘ চম্বল। 5 নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? আপোনাৰ বিকল্প ক উত্তৰ প্ৰদেশ, খ মহাৰাষ্ট্ৰ, গ ৰাজস্থান, ঘ মধ্যপ্ৰদেশ। 6 নং প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? আপোনাৰ বিকল্প ক সৰোজিনী নাইডু, খ কিৰণ দেৱী, গ বিমলা দেৱী, ঘ মাদাৰ টেৰেছা। 7 নং প্ৰশ্ন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? আপোনাৰ বিকল্প ক জৱাহৰলাল নেহৰু, খ লাল বাহাদুৰ শাস্ত্ৰী, গ ইন্দিৰা গান্ধী, ঘ মোৰাৰজী দেশাই। 8 নং প্ৰশ্ন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? আপোনাৰ বিকল্প ক আব্দুল কালাম, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, ঘ ভাস্পা থানপা জাতি। 9 নং প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘলীয়া বান্ধ কোনটো? আপোনাৰ বিকল্প ক ভকৰা বান্ধ, খ ইন্দিৰা সাগৰ বান্ধ, গ হিৰুকুন্দা বান্ধ, ঘ নাগাৰ্জুন সাগৰ বান্ধ। 10 নং প্ৰশ্ন ভাৰতখণ্ড ভাৰতৰ কি? আপোনাৰ বিকল্প ক দ্বিতীয় নাম, খ জাতি, গ সভ্যতা, ঘ অন্যান্য।